অ বাইদেউ, এটা কথা ভাবিছো অ। আমাৰ চহৰত থকা ভাইটিৰ ঘৰলৈ তই আৰু মই এবাৰো যোৱাই নাই। বৈ ঘৰখনো চাই অহাৰ হ'ব, বোৱাৰী হাতেৰে এসাঁজ খায়ো আহিম। ঠিকেই কৈছ তই। বোৱাৰীজনী আহোঁতে আকৌ ইমান সলসলীয়াকৈ আমাবোৰৰ লগত কথা পাতিছে, বৰ ভাল যেনেই লাগিছে। হাৰে কিয় বেয়া হ'ব, পচন্দ আকৌ আমাৰ ভাইটিহে। সি পঢ়ি শুনি ইমান ভাল চাকৰি এটা কৰি চহৰত আছে, আৰু ছোৱালীও নিজে পচন্দ কৰিছে। আমি দুয়োজনী বাই ভনী গাঁৱতে বিয়া হৈছো বাবে ভালেই হ'ল অ। ঐ, মাৰ দেউতাৰ ঘৰখন তই ধৰি আছ, মই নিজৰ ঘৰতে আছো বাৰু। এতিয়া ভাইটি আহিলে তোৰ ঘৰত এনিশা থাকে, মোৰ ঘৰত এনিশা থাকে। ভাইটিৰ ঘৰলৈ যাব ওলাইছ হয়, কিন্তু তালৈ ভালকৈ কিবা এটা লৈ যাব লাগিব। সি কোমল চাউলৰ জলপান আৰু এইটো কি আছিলে, ভজা চাউলৰ জলপান খাই বৰ ভাল পায় নহয়। সেই দুভাগ ময়ে বহাই মেলি গোটাম। তই কাম এটা কৰিবি, বগা পিঠা আৰু মালপোৱা কেলে বোৱাৰীয়ে আহোঁতে খাই ভাল পাইছিল নহয়, সেই দুভাগ বনাই ল'বি। যাবলৈ বিচাৰিছ যদি অহা সপ্তাহতে আমি যাম বাৰু। অ বাইদেউ, ভাইটিলৈ খবৰটো এতিয়াই দিবি নে নাই দুদিনমান দেৰিকৈ দিবি? ঐ, তাৰ ঘৰত যেতিয়া ঘৰ লোৱা সকাম পাতিছিল তেতিয়া আমি গৈছিলো নহয়। এইবাৰ আমি তাক খবৰ নিদিয়াকৈয়ে যাওঁ বল। সি আচৰিত হৈ যাব, ভাবিব বা আমাৰ বাহঁতে ঘৰ উলিয়াব পাৰিলে। কিন্তু পাৰিবি জানো? মই হ'লে নোৱাৰো দেই। চহৰত ক'ত তাৰ ঘৰখন উলিয়ামগৈ। আমি পঢ়া শুনা মানুহে চাইনবোৰ্ড চাই চাই গ'লেই হ'লচোন। তাতো যদি সাহ কৰা নাই, মই আমাৰ মাজনীকে লৈ ল'ম বাৰু। মাজনীকে লৈ ল'বি, তোমাৰ ল'ৰা দুটা নাযায়, কোনো যাব। যুঁজা আৰম্ভ কৰিবি আৰু কাইলৈৰ পৰা। হ'ব বাৰু। ঐ, মাজনীও নাহো বুলি ক'লে, তই আৰু মই পাৰিলো বুলিহে অ বাইদেউ। ধুনীয়াকৈ চহৰ উলিয়াব পাৰিলোহি। ভাইটি বা ঘৰত আছেনে নাই? মাত এষাৰ দেচোন তই ডাঙৰজনী। অ ভাইটি, ভাইটি, অ চাচোন আমি কোন আহিছো। ভাইটি, সি আচৰিত হৈ যাব জাননে বাইদেউ। সি বৰ ভাল পাব, আনন্দ পাব। লগতে বোৱাৰীয়েও আনন্দ পাব। তহঁত দুজনী কিয় আহিছ ইয়ালৈ? আৰু এনেকৈ কিয় আহিছ বুলি কলি যে? ভাইটোৰ ওচৰলৈ বাই দুজনী নাহিম নেকি? অ বোপাটো, ভালে আছ পাই? গোটেইটো পুৰত হৈ আছ। সেনেকৈ খবৰ নিদিয়াকৈ আহিব লাগে নেকি বাৰু? আৰু কেনেকৈ আহিলি তহঁত? আমিও দুশ্ৰেণীমান পঢ়িছিলো নহয় ভাইটি। চাই চিতি আহিলো আৰু। বোৱাৰী ক'ত আছে? আপোনালোক ইয়ালৈ কিয় আহিছে? দুয়োটাৰ মুখতে একেই কথা। আপোনালোক ইয়ালৈ কিয় আহিছে? হেৰা মাজনী, তোমালোক আমাৰ আপোন, ই আমাৰ ভাই, তুমি আমাৰ ভাই বোৱাৰী। তোমালোকৰ খা খবৰ এটা ল'বলৈ আহিছো আকৌ। কিন্তু আপোনালোকে এটা খা খবৰ নিদিয়াকৈ এনেকৈ ঘপককৈ গুচি আহিছে যে? ভণ্টিও, আমাৰ বোৱাৰীয়ে বেয়া পাইছে খবৰ দি নহাৰ বাবে। তাই আমালৈ একো গোটাবলৈ চাগে সুবিধা নহল বুলি। মাজনী, চিন্তা নকৰিবা, আমি ইয়াত আছো। ৩-৪ দিন থাকিহে ঘৰলৈ যাম। গতিকে তোমালোকৰ যি খুৱাবলৈ মন আছে সকলো খুৱাব পাৰিবা হেঁপাহ পলুৱাই। আজিয়ে গুচি নাযাওঁ নহয়। অ মাই গড। অনুজ, মোৰ লগত ভিতৰলৈ আহাচোন, কিবা এটা ডিছকাছ কৰিব লগা আছে। অ'কে। ভণ্টি, আমি আহি বেয়া কৰিলো নেকি বাৰু? ভাইটি আৰু ভাই বোৱাৰী আমি অহাৰ পৰা বেয়া পাইছা নেকি বাৰু? তেনেকুৱা হ'ব নোৱাৰে। ভাইটিয়ে আমি তাৰ ঘৰলৈ আহিলত কিয় বেয়া পাব? আচলতে সিহঁতে চাগে ঘৰত দুটা মানুহে যি টি বনাই খায়, এইবোৰ চহৰীয়া খানা। আমি আহিছো আমাৰ বাবে বস্তু পাতি সিহঁতে তেনেকৈ বনোৱা নাই, সেইবোৰেই চাগে চিন্তা। ৰচোন সিহঁতে কিবা কথা পাতিবলৈ গৈছে নহয়। আমি আকৌ বৰ দুখীয়া ঘৰৰ মানুহ যে, ইয়ালৈ আহিছো বেয়া পাইছেই নেকি? হ'ব দে, আমি দুখীয়া হলো, কিন্তু এই ধনী ভাইটিটোতো আমাৰে ভাইটি। আমি এইটো সৰুৰ পৰা কষ্ট কৰি দুইজনীয়ে তাক পঢ়ুৱালো। আমাৰ ভাইটিয়ে এতিয়া আমাক অৱজ্ঞা নকৰে নহয়। অনুজ, তোমাৰ বাইদেউ দুগৰাকী ইয়ালৈ কিয় আহিছে? এই দুগৰাকীক ইয়াত ৰাখিব নোৱাৰি দেই। আজি ৰাতিলৈ আমাৰ পাৰ্টি আছে, আৰু আমি যি টি পাৰ্টি কৰিম। সেই মানুহ দুগৰাকী থাকিলে বৰ গণ্ডগোল হ'ব। কিবা এটা কৰি ইহঁতক পঠিওৱা ইয়াৰ পৰা। আৰে তুমি টেনশ্যন নল'বা নেহা। সেই বাইদেউ দুগৰাকীক মই ইয়াত কিয় ৰাখিম? সিহঁত মোৰ বোজা হৈ ইয়াত থাকিব নোৱাৰে। আজি দুজনী বাইদেউ আহিছে কেইদিনমান থাকিবলৈ। কালিলৈ পৰহিলৈ সিহঁতৰ গিৰিয়েকক পঠিয়াই দিব। তাৰপিছত কোন আহিব ইয়ালৈ? মোৰ ভাগিনজনী। মোৰ এইবোৰ জামালা বাঢ়ি যাব, আৰু মই জামালা বঢ়াব নিবিচাৰো, কমাবহে বিচাৰো। শুনা, মইতো সিহঁতক ঘৰত
মোৰ দেউতাৰ ভাগৰ ঘৰটো দিয়ে দিছোঁ। মোক পঢ়ুৱাওঁতে সিহঁতে মাটি বাৰী বিক্ৰী কৰিলে, মাটি বন্ধকত দিলে, সেইবাবে মাটিখিনি লোৱাই নাই, ঘৰটোকে সিহঁতক দি দিছোঁ। তাৰপিছত আৰু বিক্ৰী কৰা মাটিখিনি ল'বানো কেনেকৈ? অ' আৰু এটা কথা, মই ক'লে কথাটো বেয়া হ'ব, তুমিয়ে কৈ দিয়া যোৱা যে সিহঁত ইয়াত থাকিব নালাগে। মই ক'ম, মিনুক কৈ চাহ একাপ দিওঁ। মিনু নাই, কামত অহা নাই নহয়, তাই ৰাতিলৈহে আহিব। অ' মাই গড, মই চাহ দিব কিন্তু নোৱাৰো দেই। ঠিক আছে ৰ'বা, মই হোটেলতে সিহঁতক চাহ খুৱাই আনো। ভাইটি, কলৈ নিবলৈ ওলাইছ? আমাক কলৈ লগ ধৰিছ? ডাঙৰ বা আৰু সৰু বা, তহঁত দুয়োজনী মোৰ লগত হোটেললৈ ব'ল। তাতে তহঁতে চাহ একাপ খাই ল'বি। ঘৰত চাহ বনাবলৈ আমাৰ কাম কৰা মানুহগৰাকী আজি নাই। আইঅ পাই, বোৱাৰীজনীয়ে চাহ একাপো বনাব নোৱাৰিবনে? যোৱা নে হা, চাহ একাপ বনাই আনা যোৱা। নোৱাৰো মই, চাহ নালাগে এগিলাচ ঠাণ্ডা পানীও মই নিজে লৈ নাখাওঁ। আৰু আপোনালোকক আলপৈচান ধৰিব মই নোৱাৰো। হে, কেলে চিন্তা কৰিব লাগেনো? বাইদেউ আৰু মই আছো নহয়, আমাক পাকঘৰটো দেখুৱাই দিয়া, আমিয়ে বনাই খাম। নালাগে, মই যি কৈছো সেইটো শুন। অ' ভাইটি, তই বাৰু আমি তোৰ ঘৰত লৈ আহিলত বেয়া পাইছ নেকি? চা বাইদেউ, মোৰ ঘৰত বহুত মানুহ আহি থাকে। যিবোৰ মানুহ অহা যোৱা কৰি থকাটো তহঁতে হয়তো পচন্দ নকৰিবি, কাৰণ সেইবোৰ চহৰীয়া মানুহ আমাৰ লগত পাৰ্টি কৰে। ইয়াত তহঁত থাকি ভাল নাপাবি। আৰু কথা হ'ল, আমি দুয়োটা ব্যস্ত মানুহ, ঘৰত নাথাকোৱেই। এই ঘৰখন তহঁতক অকলে এৰি থৈ যাবও নোৱাৰো। গতিকে তহঁত ইয়ালৈ অহাত বেয়া পোৱা নাই, কিন্তু থাকিব নালাগে। ভাইটি, যা তহঁত দুটা ক'বালৈ যাওঁ যদি যা, আমি ঘৰত থাকিম দে, একো নহয়, ঘৰ ৰখিম আমি। হোৱাট? আপোনালোকক ঘৰ ৰখিবৰ দি আমি ঘৰ এৰি থৈ যাম, ঘৰ খালী কৰি দিম? কি চুৰ কৰি নিব তাৰ কোনো পাত্তা নাই, যি টি বেগত ভৰাব। আৰু অনুজে কৈছেই নহয় আপোনালোকক ইয়াত ৰাখিব নোৱাৰে, হোটেলত কিবা এটা খাই ল'বলৈ নাযায় কিয়? বোৱাৰী? শুনক, মোক বোৱাৰী বোৱাৰীকে মাতি নাথাকিব, ভাল নালাগে। আপোনাৰ নিচিনা দুখীয়া মানুহৰ মই বোৱাৰী হ'ব নিবিচাৰোঁ। আপোনালোকৰ নিচিনা দৰিদ্ৰ মানুহৰ লগত মই একো সম্পৰ্কৰ বান্ধোনতে থাকিব নিবিচাৰোঁ। এইবোৰ তুমি কি কৈছা? অনুজৰ লগত তুমি সম্পৰ্কৰ বান্ধোনত আছা মানে, অনুজৰ পত্নী মানে তুমি আমাৰোতো কিবা এটা হোৱা। সৰু বাইদেউ, এইবোৰ তৰ্ক কৰিব নালাগে। তাই ঠিকেই কৈছে, দুখীয়া মানুহৰ লগত তাই নিচিনা এজনী ছোৱালীয়ে বা মোৰ নিচিনা ইমান ভাল এটা চাকৰি কৰা মানুহে কি ৰিলেশ্যন ৰাখিম? তহঁত যাগৈ যা। তহঁতকচোন মই একোৱে ডিমাণ্ড কৰা নাই। মোৰ মা দেউতাৰ মাটিখিনি কি কৰিলি তাকো সোধা নাইকিয়া। ডাঙৰ বাইদেউ, তোকচোন মই মোৰ মা দেউতাৰ মানে মোৰ ঘৰখনেই দি দিছো, আকৌনো ইয়ালৈ কিয় চাপি গুচি আহিছ? আপোনালোকে ভাবিছে চহৰত থকা আপোনালোকৰ ধনী ভায়েকৰ ওচৰলৈ যাব আৰু ঢেৰ টকা লৈ ঘৰলৈ উভতিব, কিন্তু এয়া অসম্ভৱ। আপোনালোকে কি ভাবিছে আমি আপোনালোকৰ লগত সম্পৰ্কত থাকিম? নাই, আমি আপোনালোকক ক্ৰমান্বয়ে এৰি আহিছোঁ, সেইবাবে আগত গৈ কম অনুজে ফোন কৰে। ব্যস্ততাৰ কথা কৈ আপোনালোকৰ পৰা আমি আঁতৰি আহিছোঁ। আজি আপোনালোকক স্পষ্টকৈ কৈ দিছোঁ, অনুজ আৰু মই এতিয়া চহৰত বহুত সুখী। অনুজ মোৰ হাজবেণ্ড আৰু মই অনুজৰ ৱাইফ। আমাক ডিষ্টাৰ্ব দিবলৈ আপোনালোক গাঁৱৰ মানুহবোৰ আহি নাথাকিব। অনুজ, বোৱাৰীয়ে ভবাৰ দৰে তয়ো ভাব নেকি কথাবোৰ? তাই আৰু মোৰ মন একেটাই। যা যা বাইদেউ, তহঁতে যদি হোটেলতো চাহ নাখাওঁ নালাগে খাব, যা। তহঁতে পইচা নিবলৈহে আহিছ চাগে, লাষ্ট বাৰৰ বাবে পইচা কেইটামান দি পঠাওঁ, হোটেলতে কিবা এটা খাই ঘৰলৈ গুচি যাগৈ হত, যা। হয় দে, তই বহুত ডাঙৰ হৈ গলি অ' ভাইটি। তই কি ভাবিছ তোৰ দুজনী বায়েৰক দুজন ভিনদেৱে তোৰ ঘৰলৈ আহিবলৈ হাতত টকা এটাও দি পঠিওৱা নাই? দিছে টকা, মোক ধান বিক্ৰী কৰি তোৰ ভিনদেৱে টকা দি পঠাইছে ইয়ালৈ আহিবলৈ, আৰু বাইদেৱেও শাক পাচলি বিক্ৰী কৰি টকা লৈ আনিছে। তোৰ টকা লৈ আমি আশা কৰা নাছিলোঁ। বহুত দিন হ'ল তোৰ মুখখন দেখা নাই। সৰুতে মা দেউতাই আমাক এৰি থৈ গুচি গ'ল। বোলো আমাৰ ভাইটিটোক আমি দুয়োজনীয়ে ডাঙৰ কৰিলোঁ। ভাইটিটো এতিয়া কেনেকৈ আছে চাবলৈ আহিছোঁ। আগতেও তোক হোষ্টেলত থাকোঁতে চাবলৈ যাওঁ, কিন্তু ভবা নাছিলোঁ ভাইটি তোৰ ঘৰলৈ আহিলে যে তই বেয়া পাবি। ভবা নাছিলোঁ আমি দুখীয়া বাবে যে তই আমাৰ লগত সম্পৰ্ক শেষ কৰি দিবি। কিন্তু পাহৰি নাযাবি ভাইটি, আমি তেজৰ সম্পৰ্কীয়। তেজৰ সম্পৰ্কৰ মানুহবোৰক তই যিমানেই আঁতৰাই দি দিয়ক, মনৰ পৰা আঁতৰাই দিলেও এদিন পুনৰ লগ হয়েই। তই সুখত থাক, তোৰ সুখৰ বাহিৰে আমি দুজনী আন একোৱেই নিবিচাৰোঁ। তোৰ সৰু বাইদেৱে ঠিকেই কৈছে অনুজ বোপা। এই দুখন হাতেৰে তোক খুৱাইছিলোঁ, গা ধুৱাইছিলোঁ,
স্কুললৈ সজাই পৰাই যেতিয়া উলিয়াই পঠিয়াইছিলোঁ আমিও তেতিয়া সৰু আছিলোঁ। তেতিয়া তোৰ সৰু বায়েৰে মোক কৈছিল যে ভাইটিক ইমান ধুনীয়াকৈ সজাই দিয় বা মোকোতো সজাই দে। দুয়োটাকে সজাই ধুনীয়াকৈ স্কুললৈ আগবঢ়াই থৈ আহিছিলোঁ। সপোন দেখিছিলোঁ যে ভণ্টি ছোৱালী বাৰু তাইক এনেও বিয়া দিব লাগিব বা বিয়া হ'ব লাগিব, কিন্তু মোৰ ভাইটি অনুজ সি ল'ৰা, নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰিলেহে এজনী ভাল ঘৰৰ ছোৱালী পাব। সেই আশা বুকুত বান্ধিয়েই তোক মই স্কুললৈ পঠাই মই স্কুল এৰি লোকৰ ঘৰত বাচন ধুইছিলোঁগৈ, লোকৰ ঘৰত ঠাই সাৰিছিলোঁগৈ, কাপোৰ ধুইছিলোঁগৈ। তেতিয়া মোৰ এই হাত দুখন তেনেই ঠুনুকা আছিল, সৰু সৰু হাত দুখন, কাৰণ তেতিয়া মোৰ বয়স আছিল মাথো 14 বছৰ। বহুত পুৰুষে মোৰ শৰীৰটোত বেয়া দৃষ্টি দিছিল, মোক শাৰীৰিক নিৰ্যাতন কৰিব লৈছিল, কিন্তু মই সেই পুৰুষ সাহসেৰে পাৰ কৰি আহিছিলোঁ তোৰ মুখলৈ চাই, ভণ্টিৰ মুখলৈ চাই। আজি ভবা নাছিলোঁ যে তোৰ পৰা এনেকুৱা কথা শুনিম। হ'ব দে ভাইটি, বহুত দিনৰ পিছত তোৰ মুখখন চাবলৈ আহিছিলোঁ, হেঁপাহেৰে আহিছিলোঁ। হয়তো ভগৱানে এই দিনটো দেখাবৰ বাবে আমাক চহৰলৈ এইদৰে তোৰ ওচৰলৈ লৈ আনিলে। তোক অভিযোগ নকৰোঁ, তোৰ ওচৰত অভিমানো নকৰোঁ, মাথো এটাই অনুৰোধ, তই সুখী হৈ থাক, সুখী হৈ থাক। জীৱনত যদি কেতিয়াবা আমাৰ প্ৰয়োজন হয় যাবি। আৰু মাটি বাৰীৰ কথা যি কৈছ, সেই মাটি বাৰী সকলোখিনি বন্ধকত দিছিলোঁ তোৰ পঢ়াৰ বাবে। ভাবিছিলোঁ তই চাকৰি কৰি সকলোবোৰ বন্ধক খুলিবি, আৰু যেতিয়া তই বিয়া পাতিলি পিছত মই তোক এই কথাবোৰ ক'ম বুলি ভাবিও কোৱা নাছিলোঁ। তই চিন্তা নকৰিবি, ময়ে যেতিয়া মাটিখিনি বন্ধকত দিছিলোঁ কিবা এটা কৰি মাটিখিনি খুলি তোৰ নামত কৰিহে থ'ম, আৰু যিটো ঘৰৰ ভেটিত আমি আছোঁ সেই ভেটিটো সোনকালে আঁচৰাই দিম। তই গাঁৱলৈ গৈ তোৰ সকলোবোৰ ঘূৰাই পাবি। যাওঁ দে এতিয়া। আৰু এটা কথা, তোৰ বাবে আমি দুয়োজনীয়ে কোমল চাউল আৰু ভজা চাউলৰ জলপান আনিছিলোঁ, বুৱাৰীয়ে খাই ভাল পাই বাবে পিঠা আনিছিলোঁ। সকলোবোৰ তহঁতৰ ঘৰৰ কাম কৰা ল'ৰাজনে লৈছে বেগ দুটা, খাবিহঁত। যাওঁ আমি। বাইদেউ, অনুজ, তুমি আকৌ কিয় চিঞৰিছা? সেই কলংক দুটা গৈছে, যাওক। চুপ থাকা। মোৰ বাইদেউ দুগৰাকী মোৰ বাবে কলংক নহয়। মোৰ বাইদেউ দুগৰাকীয়ে কি কৈ গ'ল সিহঁতৰ মনৰ কথা তুমি শুনিলানে? হয়, মই তৎক্ষণাতে বহুত ডাঙৰ ভুল কৰি দিলোঁ। তৎক্ষণাতে মই মোৰ বাইদেউ দুগৰাকীক বুজা বুলি ভাবি বহুত কথাই কৈ দিলোঁ। নাই, মই মোৰ বাইদেউ দুগৰাকীৰ ওচৰত ক্ষমা খুজিব লাগিব। মোৰ ব্ৰেইনটো কি হৈ গৈছিল? সেইটোৱেইতো মই আচৰিত হৈছোঁ, তোমাৰ ব্ৰেইনটোত আছে কি? এই মুহূৰ্ততে তুমি তোমাৰ বাইদেউহঁতক ইমান বেয়া ব্যৱহাৰ কৰিলা, আৰু এই মুহূৰ্ততে তুমি তোমাৰ বাইদেউহঁতৰ বাবে উদ্ৰাউল হৈ মোক গালি দিছা। আৰে আচলতে তোমাৰ ব্ৰেইনটোত মাল আছে নে গোবৰ আছে? নেহা, বাইদেৱে যেতিয়া অতীতৰ কথাবোৰ মনত পেলাই দিলে তেতিয়াহে মোৰ মনলৈ কথাবোৰ আহিলে। আৰে মই ডাঙৰ পাপ কৰিছিলোঁ। মই টকাৰ অহংকাৰত দুজনী বাইদেউক লগত সম্পৰ্ক শেষ কৰিছিলোঁ। নাই নেহা, মই বাইদেউহঁতক উভতাই আনোগৈ। অনুজ, অ' মাই গড! অনুজক টেবলেট খুৱাই অতীতৰ কথাবোৰ মই পাহৰাই আছিলোঁ অতদিনে। এতিয়া আকৌ সেই বায়েকজনীয়ে অতীতৰ কথা মনত পেলাই দিলত তাইৰ মাথাই আগৰ লাইনত আহি গ'ল। মই এতিয়া কি কৰোঁ? কি হ'ল, তোমাৰ মৰমৰ বাইদেউ দুগৰাকী নাহিল নেকি? আহিব বিচৰা নাছিল, কিন্তু মই মোৰ শপত দি দুয়োজনী বাইদেউক উভতাই আনিছোঁ। মনত ৰাখিবা নেহা, সেই দুজনী বাইদেৱে মোৰ বাবে বহুত কৰিলে। এতিয়াৰ পৰা মোৰ দায়িত্ব বাইদেউ দুগৰাকীৰ বাবে কিবা কৰাৰ। তুমি বাইদেউ দুগৰাকীক একোতে অভাৱ পাবলৈ নিদিবা, সকলোৰে খিয়াল ৰাখিবা। বুৱাৰী, ভাইটিয়ে বৰকৈ জোৰ কৰিলত আমি দুয়োজনী আহিলোঁ। যদি তোমাৰ কিবা আপত্তি আছে তেন্তে। আপত্তি একো নাই, এইখন মোৰ ঘৰ, আৰু মোৰ ঘৰত মোৰ বাইদেউ থাকিবই। তহঁতে মোক যে ক্ষমা কৰি দিলি সেয়াই মোৰ বাবে বহুত। অ' বাইদেউ, বুৱাৰীয়ে ফোনত কাৰোবাৰ লগত কথা পাতি থকা তই শুনিছনে? কি বুলি কৈছে? দিনে অতীতৰ কথা পাহৰিবলৈ আমাৰ বাবাজনক
টেবলেট খুৱাই আছিল। শুনিছো, উপায় কি এতিয়া? বোৱাৰীক বুজাব লাগিব অ। বাবা কনক ক'লে সিহঁতৰ সংসাৰ ভাগিব, আৰু আমাৰ কাৰণে সিহঁতৰ সংসাৰ ভাগিবলৈ দিব নোৱাৰো। বাইদেউ, মই জানো, আৰু মই এই কথাটো জনাৰ আজি এসপ্তাহে হৈ গ'ল। কি? মোক ডাক্তৰজনে সকলোবোৰ ক'লে, আৰু জনাৰ পৰা তাই মোক ভিটামিন টেবলেট বুলি যিটো টেবলেট খুৱাই আছিল সেই টেবলেটটো লওঁ, কিন্তু তাইৰ সন্মুখত খোৱাৰ এক্টিং কৰোঁ, নাখাওঁ। এতিয়া মই সকলোবোৰ বুজিলো, আৰু তহঁতক যে মই অলপ সময় আগতে খেদি পঠিয়াইছিলো বা বেয়া ব্যৱহাৰ কৰিছিলো, সেইবোৰ তাইৰ সন্মুখত মোৰ এক্টিং আছিল। মই তহঁতক এনেকুৱা কৰিব নোৱাৰো বা। তহঁতক মই কৈ দিলে তহঁতৰ মনটো দুখ লাগি তহঁতে বোৱাৰীজনীক বেয়া পাবি বুলি কোৱা নাছিলো। এতিয়া যেতিয়া তহঁতে সকলোবোৰ কথা জানিলি, সেইবাবে কৈছো। মই জানো তহঁতৰ সন্মুখত কৰাখিনি মোৰ এক্টিংহে আছিল। বাবা কনো, এক মুহূৰ্তৰ বাবে আমি তোক ভুল বুজিলো, ক্ষমা কৰি দিবি। বাবা কন, হয় পাই, তোকহে আমি ভুল বুজিছিলো। বাবা কনো, এতিয়া বোৱাৰীক কেনেকৈ বুজাও আমি? মোক কোনেও বুজাব নালাগে। বোৱাৰী তুমি কান্দিছা? কান্দিছো, কাৰণ মই শতদিনে ভুল কৰি আহিছিলো, পাপ কৰি আহিছিলো। অনুজ, ক্ষমা কৰি দিয়া মোক। তুমি তৎক্ষণাত ভুলবোৰ বুজি পোৱাৰ দৰে ময়ো বুজি পালো। তুমি তোমাৰ বাইদেউহঁতৰ লগত কথা পাতি থকা শুনি মই আহিছো তোমাৰ ওচৰতো ক্ষমা বিচাৰি। হয়, শতদিনে মই তোমাক টেবলেট খুৱাই আগৰ কথাবোৰ পাহৰাব বিচাৰি আছিলো, যাতে তুমি তোমাৰ বাই দুগৰাকীকে পাহৰি যোৱা, দুজনী বাকে পাহৰি যোৱা। কিন্তু এয়া মই পাপ কৰিলো। ইমান সোনকালে তুমি ভুলৰ অনুশোচনা কেনেকৈ কৰিব পাৰিছা? শতদিনে মোৰ লগত যি কৰি আছিলা? ভুলৰ অনুশোচনা কৰিবলৈনো সময়ৰ কি প্ৰয়োজন? তুমি কথাবোৰ গম পালো বুলি ক'লতে মোৰ বুকুত ভয় আহিলে, কিজানি তুমি মোক এৰি দিয়া। সেয়ে মই এগৰাকী ভাল বোৱাৰী হ'ব বিচাৰো, তোমাৰ দুগৰাকী বাৰ, আৰু এজনী ভাল পত্নী হ'ব বিচাৰো তোমাৰ। টোপোলা দুটা খুলি চাই দেখিলো, মোৰ বাবে সযতনে মই খাই ভাল পোৱা পিঠা, লাড়ু আৰু শাক পাচলি বহুত আনিছে বাইদেউহঁতে। সেয়া কেৱল মোৰ বাবে। মই ভাল পোৱা বস্তু আনিছে, তুমি ভাল পোৱা বস্তুও বেলেগ। মোক নিজৰ ভণ্টিৰ দৰে ভাবিলে মই কি কৰিলো? ক্ষমা কৰি দিব আপোনালোকে মোক। মানুহক ভুলৰ অনুশোচনা কৰিবলৈ বহুত বছৰ বা বহুত মাহৰ প্ৰয়োজন হয়, কিন্তু তুমি এদিনতেই ভুলবোৰ বুজি পাইছা। আচলতে তোমাৰ অন্তৰখনত এই বেয়া ভাৱবোৰ নায়েই, কিবা এটা অহংকাৰেহে এইবোৰ কৰাইছিল। আমি তোমাক ক্ষমা কৰিবলৈ একো নাই। আমাৰ বাবে আমাৰ ভাই অনুজ যেনেকুৱা তুমিও তেনেকুৱা। সুখী থাকা তোমালোক সদায়। আপোনালোকো সদায় ইয়ালৈ আহি থাকিব, আৰু আমিও গৈ থাকিম। হ'ব দিয়া, যি কৰিছিলা কৰিলা, আৰু এতিয়া সেইবোৰ বাদ দিয়া। এতিয়া যেতিয়া তুমি মনৰ পৰা মোৰ দুয়োজনী বাক ইমান সোনকালে আঁকোৱালি ল'ব পাৰিছা, মোক তাতকৈ আৰু সুখ একো নালাগে। যোৱা, তুমি ধুনীয়াকৈ কিবা এটা মোৰ দুয়োগৰাকী বাৰ বাবে ৰান্ধি আনা। বহুত সময়ৰ পৰা দুয়োজনী ভোকত আছে। যোৱা আইজনী, আমি তোমাক বেয়া পাই থকা নাই। তুমি অকলে কিয় বনাবা? আমি তোমাক সহায় কৰি দিম, ব'লা। হয় আই, ইমান সোনকালে তুমি ভুলবোৰ বুজি এদিনতে সকলো ঠিক হৈ গ'ল। হয়তো ভগৱানে আমাক এইকাৰণে ইয়ালৈ পঠালে। ব'লা, আমি লাগি ভাগি কিবা এটা ৰান্ধি গোটেই কেইটাই খাওঁ। হ'ব বাইদেউ, আহক।